নমস্কাৰ। নন্দনাথ শইকীয়া মহাবিদ্যালয় সপ্তাহ চলি আছে আৰু তাৰে আজি আছিলে সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰা এজ এ কম্পিটিশ্যন হিচাপে দিয়া হৈছিলে আৰু আজি তাৰে দৃশ্যাংশ দেখুৱাবলৈ আগবাঢ়িছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব আৰু যিকেইটা বিষয় বাছি লোৱা হৈছে সেইকেইটা বিষয় আপোনালোকৰো আগলৈ কামত আহিব বুলি আশা কৰিছোঁ। সংঘৰ তৰফৰ পৰা আদৰণি জনাইছোঁ। অলপ বেগাই দিয়ক, গেছটো বেছি হৈছে। ৰাজনীতি বিজ্ঞান বিভাগ বিষয় হৈছে হাজৰিকাদেৱৰ সংগীত। দেখিছো ভগাই দিয়াৰ মন, মই দেখিছো অনেক নিকাৰ শাৰী, তাৰ চাতেই দেখিছো কত না গৃহহীন নৰসমুখ বাগিচাৰে আছে ভৰহা ফুলৰ অপৰিয় কালকে পৰপুৰি, বহু দেখি দেখি গৃহৰা দেখিছি মুখী সহবৰ, বহুতেই দেখো ঘৰতে উঠে ঘৰ। এইবাৰ এয়া পদাৰ্থ বিজ্ঞান। এয়া প্ৰাণী বিজ্ঞান বিভাগ বিষয় একাদশ শ্ৰেণী বিষয় হৈছে অসমৰ বিভিন্ন জনজাতি গাভৰুসকল।
এয়াই আছিলে আমাৰ কলেজৰ সাংস্কৃতিক শোভাযাত্ৰা প্ৰথম স্থান বা দ্বিতীয় স্থান বা তৃতীয় স্থান যোনে নাপাওক কিয় সকলো যে একেলগে ওলাই আহিলে সেইটোৱে আটাইতকৈ ভাল লগা কথা